মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসম পুলিচৰ হেডকোৱাৰ্টাৰত আহিছিলোঁ। আমাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এটা বাৰ্তালাপ কৰাৰ বাবে। মুখ্যতঃ অসম পুলিচৰ আপোনালোকে জানে যে আমি 1 লাখ যুৱকক এটা চাকৰি দিয়াৰ আমাৰ হাতত সংকল্প আছে। তাৰ পৰিপ্ৰেক্ষিতত অসম পুলিচত ভেকেন্সি কিমান আছে আৰু আমি কি ধৰণে এই ভেকেন্সিবিলাক সোনকালে পূৰণ কৰিব পাৰোঁ। থানা আমাক নতুন কিমান থানা লাগে, থানাত আমাৰ ষ্ট্ৰেংথ আছেনে নাই, কনিষ্টবলসকলক অত্যাধিক ডিউটি নকৰি এটা যাতে নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব পৰাকৈ ডিউটি কৰে। থানাবিলাকত যাতে দুজন পুলিচৰ ছেট থাকে, দিনত কৰা কাম কৰা মানুহজনে যাতে ৰাতি কৰিব নালাগে। আৰক্ষীৰ যাতে গোটেই ট্ৰান্সফাৰ পষ্টিং মেধা আৰু মেৰিটৰ ওপৰত হয়। খুব বেছি মুখ্যমন্ত্ৰীয়ে হওক আমিয়ে হওক ইণ্টাৰফেয়াৰ নকৰাকৈ পুলিচ হেডকোৱাৰ্টাৰৰ পৰা যাতে অলপ মেৰিটৰ ওপৰত হয়, সকলোৱে সকলো জেগাত থকাৰ সুবিধা পায়। এই ধৰণৰ কিছু কথা আমি আজি আলোচনা কৰিছোঁ, কিন্তু আজি আমি প্ৰাৰম্ভিক আলোচনা, এই আলোচনাটো আৰু আগলৈকে আগুৱাই যাব। তাৰপিছত আপোনালোকক জনাবলগীয়া দিন এটা যেতিয়া আহি পৰিব তেতিয়া মই আপোনালোকক জনাম। আপোনালোকে ক'ৰবাত যদি কিবা চিণ্ডিকেট দেখে, কিবা দেখে, DGP মহোদয়ক জনাব আৰু তাৰপিছত আপোনালোকে দেখিব যে ডেফিনেটলি তাত একশ্যনো হৈছে। আৰু কৰিবলগীয়া বহুত কাম বাকী আছে। গৰুৰ ওপৰত কৰিবলগীয়া বহুত আছে। আপোনালোকে অলপ বিগিনিং যোৱাকালি এটা দুটা দেখিছে, আৰু খবৰ কিছু DGP আৰু স্পেচিয়েল DGPৰ লগত থাকিব। লাহে লাহে আপোনালোকে দেখা পাব যে বহুত খবৰ এই দিশত ওলাই থাকিব। অহাকালি মোৰ 4টা বজাত সাংবাদিক মেল আছে, তাতে মই এইটো ক্ষেত্ৰত কিছু কথা ক'ম। পাঁচ বছৰত আপোনালোকে অসম আৰক্ষীত মৌলিক পৰিৱৰ্তন দেখিব। ফাণ্ডামেণ্টেল চেঞ্জ বুলি যাক কয়। লাহে লাহে আপোনালোকে চাওক, আজিৰ দিনটোত কি নাই আমি জানো, কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে DGPক মই দায়িত্ব দিছোঁ যে আপুনি অফিচাৰসকলৰ লগত আলোচনা কৰি কেনেকৈ কি কৰিব পাৰে কৰক। ৰাজনৈতিক সদিচ্ছা আছে, পাৰ্য মানে বিত্তীয় সদিচ্ছাও থাকিব, পলিটিকেল উইল আৰু ফাইনেন্সিয়েল এম্পাৱাৰমেণ্ট দুইটাই থাকিব। বাকীখিনি পুলিচে নিজৰ, বিশেষকৈ পুলিচ হেডকোৱাৰ্টাৰে কামখিনি কৰিব লাগিব। এতিয়া মোৰ চৰকাৰৰ দিনত ট্ৰেন্সফাৰ পষ্টিং পুলিচ হেডকোৱাৰ্টাৰে কৰিব অন বেচিছ অফ চাৰ্টেন ক্ৰাইটেৰিয়া। যদি চেনেলত প্ৰথমবাৰলৈকে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু এনেকুৱা ধৰণৰ সুন্দৰ নটিফিকেশ্যন পাবলৈ আৰু যদি ৰানিং কৰা নাই আজি আমাৰ মন্ত্ৰী MLAৰ কাম আছে এইবাৰ অৰুণোদয়, চাকৰি, ৰাস্তা ঘাট বনোৱা। পুলিচত চকু দিবৰ কাৰণে আমাৰ কোনো মন্ত্ৰী MLAৰ হাতত সময়ে নাই। এই কামটো পুলিচৰ নিজৰ কাম নিজে কৰিব লাগিব।